কিমান চলাব তোৰ পঢ়া খৰচ দিব না ঘৰখনে চলাব নিজে কিবা এটা কাম কৰি ল আনাকে ঘূৰি ৰাখবি নেকি তই ওরে শুনছে ওরে চাউলে আছোন কি হ'ল কি এনেকে এটা কৰিছা ভাইটি ক'ত গ'ল মই কি জানো ক'ত গ'ল ভাতকেইটা খাইতে ওলাই গেল দেখোন ক'ত বা গেল সিহে জানে ঠিক আছে মই অলপ বস্তিৰ পৰা আহোঁ অ ভাই কি কৰিছা এই আছো দে এনে এই চলাই আছি বহি এই ভাই আজি নাযাওঁ আজি মন চন ভাল নাই কে মানে বৰ মতে মই কাম কৰি খুৱাব লাগে এই সিহঁতক কেনেকৈ কওঁ যে মই কিবা এটা সপোন নিচাৰো সেই সপোনটো পূৰণ কৰিব লাগে এতিয়া কি কৰি আছা ঐ এবাৰ গম পাইছে নে নাই কি এবাৰ পৰীক্ষাৰ ফিজ 5000 আৰু ফিজ দিব নোৱাৰি পৰীক্ষা দিব নোৱাৰা কি 5000 টকা ফিজ নাই দে মই যাওঁ দে কি কৰোঁ এতিয়া 5000 টকা দিবে কৈছি আৰু পৰীক্ষাৰ 5000 টকাটো নিদিলেও পৰীক্ষা দিব নোৱাৰিম যে মোৰ সপোনবোৰ এনে গুচি যাব নাই কিবা এটা কৰিবই লাগিব বৌ সুধিলে গালিয়ে দিয়ে নেকি 5000 টকা আৰু যদি মই পৰীক্ষাৰ ফিজটো দিব নোৱাৰিম তেতিয়াও মই পৰীক্ষাটো দিব নোৱাৰিম নাই সুধিবই লাগিব বৌ অ বৌ অ বৌ কিয় মানে এটা হৰি আছা কি হ'ল মানে বৌ এবাৰ পৰীক্ষাত জইন ফিজ 5000 টকা দিব লাগিব আৰু যদি দিব নোৱাৰো মই পৰীক্ষা দিব নোৱাৰিম তাতে মই কি কৰিব লাগে মোৰ তাত ইমান পইচা হৈছে নাই দেই মানে বৌ যদি মই 5000 টকা দিব নোৱাৰো মই পৰীক্ষা দিব নোৱাৰিম আৰু মোৰ সপোনবোৰ সপোন হৈ থাকিব তাতে মই কি কৰিব লাগে যা যা তই যি কৰে তাকে কৰি থাক এতিয়া মই কি কৰোঁ নাই মোৰ পৰীক্ষাৰ ফিজটো কিবাই হ'লেও দিবই লাগিব নহ'লে মই পৰীক্ষা দিবই নোৱাৰিম বৌয়ে ক'ত পইচা হয় মই চাই লওঁ যদি পাওঁ তোৰ পৰা লৈ যাই দিয়ে আহোঁ ফিজটো পিছতটো পিছত হ'ব মই যেতিয়া ক'ৰবাত পাওঁ আকৌ তাতে থৈ দিম পইচাটো পইচাটো ইয়াতে থৈছিলো অ ৰাখুঞ্চা এফালা অ ৰাখুঞ্চা এফালা কি হ'ল কি এটা বাঢ়ি আছা বাগে ধৰিছে নেকি তোমাক বাগে ধৰা নাই ৰ এই গতিছত যে পইচাখিনি থৈছিলো পইচাখিনি নাই কি হ'ল পইচাখিনি তাতে আছে চাই লওঁ ভালকে চালো চবতে চালো কতো নাই দেখো পইচাটো তোমাৰ সেই বিৰা ভুটিয়াটোৱে নিছে নেকি কোন বিৰা ভুটিয়া কোন হ'ব ৰে তোমাৰ সেইডাল মৰমৰ ভাইটিটা ঐ ৰে কথা ভালকে ক'বা মোৰ ভাইটি কেতিয়াও তেনেকুৱা হ'ব নোৱাৰে মোৰ বিশ্বাস আছে তাৰ ওপৰত তাক ইতেনে মাতি আনাছো ইতেনে চব পানী পানী হৈ যাব কথাবিলাক হয় নেকি ৰবা তাক মই মাতি দি আছো ভাইটি অ ভাইটি ভাইটি এই ভালে আছো কি হ'ল দাদা কথা আছে দেচোন কৈ যে ভাইটিৰ কথা অ তাক গণেশ পইচা দিছে না মানে বৌ
কি মানে কৰি থাক মানে বৌ মানে কি মানে কৰি আছা সঁচা কথা কওঁ হয় নিছো দেখছে তোমাৰ গুনুৰ ভাইৰে সঁচা কথা হয় এটা নিছো তোক মই ইমান বিশ্বাস কৰিছিলোঁ তই এইটোহে কৰিলি মোক তুমি কি দিয়া নাছিলে গাখীৰ খুৱাই খাপ পুহি আছ চালা তই ওলাই যা ঘৰৰ পৰা তোক মই বহুত মৰম কৰিছিলোঁ বিশ্বাস কৰিছিলোঁ পঢ়াৰ নামত তোক কিমান খৰচ কৰিছিলোঁ আৰু তই কোনোদিনে ঘৰত নাহিবি ক'ত যা কোম্পানী এটা জইন কৰিছিলোঁ হয় নেকি তোৰ ভাইটি পৰীক্ষাত বঢ়িয়া ৰিজাল্ট কৰিছে তই কিন্তু এটা ভাল কাম কৰিছে 5,000 টকাটো দি পেলাই বঢ়িয়া কাম কৰিছে 5,000 টকাটো সি নেদলিহে সি মানে পৰীক্ষা দিব নোৱাৰিলে কি কি 5,000 টকা মইতো পইচা পাতি দিয়া নাই হয় নেকি তই দিয়া নাই নেকি সি ক'ত পালা হয় অ' কি পইচাটো এইকাৰণেহে নিছিল নেকি এই মই তাক এনেহে চোৰ বুলি ক'লোঁ সেই তাক মই ঘৰৰ পৰা এনেই বাহিৰ কৰি দিলোঁ ভাই মিছাতে তাৰমানে তাৰ অকণো ভুল নাছিলে তাক কি ঘৰৰ পৰা উলিয়াই দিছে নেকি যা 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 অতি সোনকালে বিচাৰি লৈ যা ভাই মোৰ তিৰিৰ কথা শুনি মানে তাক ঘৰৰ পৰা বাহিৰ কৰি দিয়া গৈছিলে ভাই তেনেহ'লে আজি মই কোম্পানীত নাযাওঁ তাকে বিচাৰি যাওঁ যা 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 যা